ঐ খাটাং এই আজি যোৱা ৰাতিতে তহঁতৰ ঘৰত ইমান চিঞৰ বাখৰ হৈ আছিল কিয় নকবি আৰু দে কিয় তোৰ মাতো শুনিছো আৰু বোৱাৰীজনী মাতো শুনিছো পুৰা চিঞৰ বাখৰ হৈ আছে আৰু লাহে লাহে ক এই বোৱাৰীজনীয়ে শুনিব বোৱাৰী নাই দেউ মই আহোঁতে এই বাটত লগ পাই আহিছো গাঁৱৰ ফালে ওলাই গৈছে তই ভয় খাব নালাগে তাইহে নাই ওচৰ চুবুৰীয়া মানুহ আছে নহয় ওচৰ চুবুৰীয়া মানুহ থাকিলে এই ঘৰৰ আশে পাশে আকৌ চিচি কেমেৰাও প্ৰয়োজনেই নাই বুজিছ হয় দে তই ঠিকেই কৈছ ৰাতি হুলস্থুল যে শুনিছিলি এই বোৱাৰীজনীয়ে ভতিজাটোক পিটন দি আছে ৰাতিপুৱা গৰম ভাত গৰম টকাই খুৱাই পঠিয়াওঁ আৰু এই ভাল ভাল টিফিনত বস্তু দি পঠিয়াওঁ ইউনিফৰ্ম আছে আৰু এই স্কুলৰ ফিজবোৰ আছে এই ইমান টকা খৰচ কৰোঁ তোৰ লগত তই ভাল নম্বৰ আনিব নোৱাৰ হা তই ভাল নম্বৰ আনিব নোৱাৰ তেনেকৈ কৈ ল'ৰাটোক পিটন দি আছে ঠিকেই কৈছে তই আকৌ মাজত কিয় সোমাবগৈ তই মাজত সোমাব নালাগে নহয় এই ৰচোন তই মোৰ কথাটো শুনি নলওঁ কিয় তাৰপিছত মই ভতিজা ল'ৰাটোক মাতি মোক বুজালোঁ হেৰু তোক বোলো মায়ে বাপেৰে ইমান কষ্ট কৰি পঢ়াইছে ইমান টকা খৰচ কৰিছে তই কিয় ভালকৈ পঢ়া নাই তই কিয় ভাল নম্বৰ তই আনিব পৰা নাই কচোন তাৰপিছত ভতিজা ল'ৰাটোৱে সকলো কথা মোক ভাগি পাতি ক'লে ভাগি পাতি কোৱাৰ পিছত মই বোৱাৰী বুলি মাত দিছিলোঁহে বা একে জাঙু খাই আহিলে নহয় বা যিহে কাৰা মুখো বা একে বলে নে মই যদি কওঁ সেই একেবাৰে উঙৰ প্ৰথম চ দ্বিতীয় চ পাই গৈ বোৱাৰীয়ে ঠিকেই কৈছে তই আকৌ মাজত কিয় সোমাবগৈ লাগে তই মাজত সোমাব নালাগে নহয় এই ৰচোন তই মোৰ কথাটো শুনি নলওঁ কিয় হ'ব দে মই একো নকওঁ সিহঁতৰ আজি গোট পৰীক্ষা অংক বহি দিছে বহীত সি 50ৰ ভিতৰত 50ই পাইছে বহীত কথা 50ৰ ভিতৰত 50 পাওঁতেও মাৰিছে তাৰপিছত তই সোধা নিচিনাকৈ মোৰ তাক ক'লো নহয় বোলো কিয় তই 50ৰ ভিতৰত 50 পাওঁতেও যে তোক মাৰিছে কিয় তাৰপিছত সি লাহেকৈ আহি মনে কৈছে তাৰ মাকে হেনো এই বহী 50ৰ ভিতৰত 50 আমাৰ কাৰণে মাৰা নাই সিহঁতৰ স্কুলৰ এই অংক ছাৰৰ নম্বৰটো নানা কাৰণেহে বোলে তাৰ মাকে মাৰিছে कौन है ये लोग कहां से आते हैं